হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতুকে সকলোকে আজি গৰু বিহু, তো গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ পৰাই আমাৰ 6দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব আমাৰ ফতেপুৰ নৱজ্যোতি ক্লাবৰ সৌজন্যত ৰঙালী বিহু। এইবাৰ আমাৰ 45তম বিহু হ'ব আমাৰ ফতেপুৰ নৱজ্যোতি ক্লাবৰ সৌজন্যত। চ' আজি যিহেতুকে দুটা কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ আপোনালোকক দেখুৱাম আপোনালোকক। আৰু ইয়াত হৈছে আমাৰ ষ্টেজ হৈ আছে, এতিয়া ৰেডি হৈ আছে। আৰু ইফালে দেখাই দিয়া, ইফালে আকৌ আজি শ্বহীদ পতাকা উত্তোলন কৰিব। চ' সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আৰু ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আমাৰ ফতেপুৰ নৱজ্যোতি ক্লাবৰ সহ সম্পাদক ক'ব, কি দুআষাৰ কৈ দিয়ক বিহু উপলক্ষে। সকলোকে আগতীয়াকৈ তিলক জনালোঁ। আমাৰ পতাকা উত্তোলন আৰু কি আছে আৰু চৰিত্ৰ কোন হ'ব? হয়, আমি ৰেডি কৰি আছোঁ। বঢ়িয়া। আৰু কেইদিনীয়া কাৰ্যসূচী হ'ব? আমাৰ কাৰ্যসূচী বুলি এসপ্তাহ কাৰ্যসূচী। প্ৰতিদিনে এটা প্ৰগ্ৰাম থাকিব। হয়, অহাকালি একক নৃত্য প্ৰতিযোগিতা আছে। হয়, খেল ধেমালি থাকিব। সমূহ ৰাইজক আহিবলৈ আহ্বান জনালোঁ আমি আমাৰ বিহু কমিটিৰ ফালৰ পৰা। আৰু এয়া আমাৰ মাজত কণ বিহুৱা দল আহি পাইছে। আৰু বিহু দলে এতিয়া আমাক দেখুৱাব, বিহু নাচি দেখুৱাব আমাক। চ' সকলোৱে চাই থাকক ভিডিঅ'। দে আৰম্ভ কৰ বিহু। বাইদেউ, চচলা বাইদেউ, তেখেতক মই এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু সম্বৰ্ধনা জনোৱাৰ পিছতেই আমি ফতেপুৰ নৱজ্যোতি ক্লাবৰ তৰফৰ পৰা আমি সভাপতি মহোদয় অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ পতাকাখন উত্তোলন কৰিব। জ্যেষ্ঠ ব্যক্তিগত সন্মানীয় মাননীয় শ্ৰীযুত গৌৰী গগৈ, তেখেতকো আমি ইয়াতে আহি সম্বৰ্ধনা ল'বলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি দ্বিতীয় কাৰ্যসূচীলৈ আগুৱাই যাম। গধূলি হুঁচৰি ভুৱাৰী সতী জয়ে মাতি নাম স্বামীৰ কাৰণে জীৱন দানে দিলে, ৰাখিলে অখৰে পথাৰত কান্দে লাইলে চাৰ মুখলৈ চাই গোবিন্দাই লাইলে চাদৈ ভাই কান্দে নাই বিনাই, আজিৰ পৰা আমাৰ মানাই গোবিন্দাই আজিৰ পৰা আমাৰ আই নাই গোবিন্দাই আজিৰ পৰা আমাৰ আই নাই গোবিন্দাই। আজিৰ ভিডিঅ'টো ইমান এটা দীঘলীয়া নহ'ল, আৰু যিখিনি দেখাব পাৰিলোঁ সেইখিনি সকলোবোৰ দেখাই দিছোঁ আপোনালোকক। আৰু নেক্সট কালিৰ পৰা ভিডিঅ' আহি থাকিব, চ' আপোনালোকে চাই থাকিব। আজি যিখিনি কাৰ্যসূচী আছিল আৰু যিখিনি হৈ গ'ল সকলোবোৰ আপোনালোকক দেখুৱাই দিলোঁ। ত' আজি হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। কালিৰ পৰা আপোনালোকে আৰু নতুন বিহু ফাংচনৰ ভিডিঅ' পাব। চ' চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু আজিতো কিবা ভুল হ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানে।